শেষ বাৰিষাৰ মেঘে গাজিব ধৰোঁতে। কবি কমল বৰুৱা। শেষ বাৰিষাৰ মেঘে গাজিব ধৰোঁতে চৌপাশৰ ভেকুলীৰ মাতবোৰ ক্ৰমশ ডাঙৰ হৈ আহিছিল। বৰষুণমুখী নৈ আৰু বিলৰ পানীত গজি উঠিছিল অপেক্ষা আৰু বিদায়ৰ হেজাৰ সেমেকা চকু। শেষ বাৰিষাৰ মেঘৰ গাজনিত দুলি দুলি কঁপিছিল আহিনক মেৰিয়াই ধৰা গেৰ ধৰা ধাননিৰ গাখীৰতী বুকু। দূৰৈত কলা এখন আকাশ নামি আহিছিল চুমি চাবলৈ পথাৰ উপচা সেউজীয়াৰ উপত্যকা। সন্ধ্যা নামি অহাৰ আগতে সিদিনা আকাশত বাজিছিল শেষ বাৰিষাৰ মেঘৰ ছন্দহীন বেসুৰা আৱাজ। কোনে জানে এই চিঞৰত লিখা আছে কিমান ৰেইনগজ, যাৰ বাবে দেৰি হ'ব পাৰে শৰতৰ আগমনী জাহাজ। পৃথিৱীৰ বক্ষফালি হৈ উঠিব পাৰে ধুমুহা বৰষুণ নীলাজ। শেষ বাৰিষাৰ এনে গাজনিৰ প্ৰতি তোমাৰো আছিল এক অজানা ভীতি। আজি এই মুহূৰ্তত তোমাৰ কাষত মই নাই। মেঘৰ গাজনিয়ে এই কথা জানি হে কপালে নেকি অসহায় তোমাৰ বুকু, মোৰ প্ৰিয় নাৰী। ভয় নকৰিবা এই গাজনিক, মেঘৰ এই চিঞৰ আচলতে মমতাৰ, নাৰীৰ দৰে মেঘৰ প্ৰসৱ বেদনাৰ। শেষ বাৰিষাৰ মেঘে ইমান জোৰকৈ গাজিব ধৰিছিল যে এজাক সম্ভাৱ্য টোপাল পিতা বৰষুণৰ ভয়ত ঘৰ ফেৰত এদল মানুহৰ ভিৰত গোটেই চহৰখন হৈ উঠিছিল দলদোপ হেন্দুলদোপ। প্ৰতিটো ৰাজপথ ডুব গৈছিল ট্ৰাফিক জামত। পদপথৰ অস্থায়ী দোকান পোহাৰবোৰত কোনো এক জলভয়ে যেন আঁৰি দিছিল অকস্মাত এক অদৃশ্য আদেশ সম্বলিত হোৰ্ডিং, ইমিডিয়েট শাটআপ। অফিচ সামৰি সন্ধিয়াৰ শেষ চাহকাপত চুমুক দি খিৰিকীৰে মই চাই আছিলোঁ এই সমস্ত বৰ্ষাগাথাৰ দ্ৰুত চিত্ৰনাট্য আৰু ৰৈ আছিলোঁ মেঘৰ গাজনিৰ ফাকেৰে নামি আহে কেতিয়া কিদৰে পানীৰ সোঁতা হৈ এই আকাংক্ষিত বৰষুণজাক, য'ত তিতিবলৈ সিদিনা মই অনা নাছিলোঁ ৰেইনকোট।